Hello everyone, welcome back to my YouTube channel RB Vlog. আপোনালোক সকলোকে পুনপ্ৰথমে স্বাগতম জনাইছো মোৰ চেনেল RB Vlogলৈ। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰ ভালেই। এটা নতুন ভিডিওৰ সৈতে মই আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিও আগবঢ়াই দিছো। থাম্বনেল চাই গম পাইছে চাগে কি ৰেচিপি হ'বলৈ গৈ আছে। আজি মই আপোনালোকক কচু আৰু মছন্দৰী পাতেৰে কিদৰে পিটিকা বনাই খাব পাৰি তাকে দেখুৱাম। নিশ্চয় আপোনালোকে ভাল পাব আৰু বহুতেই চাগে জানে আৰু বহুতেই নাজানে। যিসকলে নাজানে আপোনালোকে ভিডিওটো চাই গম পাব। ভিডিওটো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে গম পাব মই কিদৰে বনালোঁ আৰু বহুত খাবলৈ টেষ্টি হয়, ভাল লাগে খাই। আপোনালোকে খাই চাব আৰু আজি বলক ভিডিওটো আৰম্ভ কৰোঁ। আৰু যদি ভিডিওটো চাই ভাল পায়, সদায় কোৱাৰ দৰে আজিও কৈছোঁ, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই তেতিয়া ভাল ভাল কণ্টেণ্ট লৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কচু আৰু মই মছন্দৰী পাতটো তুলি থলোঁ, ভালদৰে ধুই ল'লোঁ। আকৌ মই পানীত তিয়াই থৈছোঁ, যিহেতু কচুৰ পৰা ক'লা ৰঙৰ পানী এটা ওলায়, সেইটো যাবৰ বাবে। আৰু এইটো যিটো ৰেচিপি বনাম সেইটো কচু থু দিব নহয়, এইটো দি আপোনালোকে দেখিছে। কিন্তু মই থু ইমান নাপালোঁ বাবে মই কচু গছজোপাকে লৈ আছোঁ। আৰু এইটো যিটো মছন্দৰী পাত, সেইটো খাব লাগে মানুহে, বহুত বেমাৰৰ বাবে উপকাৰী হয়, বিশেষকৈ গহনি ৰোগৰ বাবে সেইটো বহুত প্ৰয়োজনীয় হয়, খাব লাগে। আপোনালোকে মাজে সময়ে খাই থাকিব। বহুতেই চিনি পায়, হয়তো কিছুমানেহে চিনি নাপায়। একচুৱেলি এইটো য'তে ত'তে হৈ যায় আৰু তেওঁলোকে খাব, বহুত ভাল হয়। আৰু আজি আমাৰ ৰেচিপিটো বনাওঁ, কেনেকুৱা হয় আপোনালোকে শেষত জনাব। আৰু আপোনালোকে যদি ভাল পায় ট্ৰাই কৰি চাব আৰু ক'ব, আৰু বহুত টেষ্টি এনেকৈ খাই। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে। এয়া মই এতিয়া পিঁয়াজ মিডিয়াম চাইজৰ দুটা কাটি ল'লোঁ আৰু জলকীয়া জোখ পৰিমাণে দিছোঁ। মই ডাঙৰ বিলাহী তেনেকৈ কাটি ল'লোঁ আৰু কণ বিলাহী আছিলে দি দিছোঁ। কম পৰিমাণে দিছোঁ, যিহেতু বহুত টেঙা কণ বিলাহীবোৰত, সেইটো কাৰণে কম পৰিমাণে দিছোঁ। ৰচুন আৰু আদা মই খুন্দনাত পিচি লৈছোঁ। আৰু মই কচুখিনি সৰু সৰুকৈ কাটি ল'লোঁ, এনেদৰে কাটি ল'লোঁ, দেখিছে আপোনালোকে। কেৰাহীত তেল দি মই ইয়াত মিঠি পাঁচফোৰণ অলপ দিছোঁ। এইটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে, মই দিছোঁ। আৰু কাটি লোৱা পিঁয়াজ জলকীয়াখিনি দি দিছোঁ। আৰু মই নিজে বনাই আছোঁ আৰু মোবাইলটো ধৰি আছোঁ বাবে ভইচ অভাৰ কৰি দিছোঁ, তাৰ বাবে দুখিত। আৰু মই সদায় পিঁয়াজ ভাজি থাকোঁতেই হালধিখিনি দি দিওঁ, মিক্স হৈ যাবৰ বাবে। সদায় দিওঁ বাবে আজিও দি দিছোঁ, আপোনালোকৰ সেইটো নিজৰ কথা। আৰু যেতিয়া পিঁয়াজটো অলপ ভজা হ'ব, তাৰপিছতে মই নহৰু আৰু আদাখিনি দি দিছোঁ। পিঁয়াজখিনি ভজা হ'ল আৰু এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি ভাজি লওঁ, তাৰপিছত মই কচু আৰু মছন্দৰীখিনি দি দিম।
ভজা হ'ল আৰু এতিয়া মই ইয়াত কচুখিনি দি দিম। কথা এটা মন কৰিছিলে, মই এতিয়ালৈকে নিমখ দিয়াই নাছিলোঁ, এতিয়া দিছোঁ। এইটো যিহেতু পমি যাব, অকণমান হৈ যাব, আগতে নিমখটো দি দিলে মই আন্দাজ নাপাম, সেইবাবে মই এতিয়া দিছোঁ। আপোনালোকে পাছতেই দিব পাৰিলে, নহ'লে নিমখ চোকাও হৈ যাব পাৰে। সেইখিনি হ'লে আৰু অলপ দেৰি ভাজি থাকিলেই হৈ যাব। এয়া হ'লেই আৰু আমাৰ, আৰু এতিয়া মই কাঢ়ি থলোঁ, আৰু এইটো আপোনালোকে কাঢ়ি থোৱাৰ পাছত অলপ ভালকৈ ঠাণ্ডা হ'লে পিটিকা কৰাৰ আগতে পিটিকা কৰি ল'বও পাৰে। আমাৰ এনেকৈ গোটা হৈ আছে কিছুমান বস্তু, কিন্তু আমি নকৰোঁ, এনেকৈয়ে খাম আমি। আপোনালোকে মন গ'লে কৰি ল'ব পাৰে আৰু।